নমস্কাৰ, আপোনালোকে দুপৰীয়া ভাত বনালেনে নাই? মই কচুৰ ৰেচিপি এটা লৈ আহিছোঁ। খাবলৈ ইমান টেষ্টি হ'ল, ৰেচিপিটো নিদি নোৱাৰিলোঁ। তাকে এইখিনি কচু আনি পেলাই অকণমান ৰ'দাই থৈছিলোঁ। তাৰপিছত এইটো মধুসোলেং আৰু মচুৰ মগুৰ দালি তিয়াই থৈছিলোঁ। লগতে কাবুলী বুট এমুঠিও দিম আৰু কঁঠাল গুটি ইয়াত দেখিছেনে? মই সময় পালে এনেকৈ গুচাই থৈ দিওঁ, তাৰ পৰাই কেইটামান দিম আৰু গোটেইখিনি নিদিওঁ। গোটেইখিনি দিলে ভাল নালাগিব খাবলৈ। এইখিনি নিমখ দি পেলাই গৰম পানী দি এতিয়া বইল কৰিম। ইয়াতে জলকীয়াও দিম। এয়া কাবুলী বুট দিছোঁ, দেখিছেনে? বহুত ধুনীয়া লাগিলে খাবলৈ। ভিডিঅ'টো যোৱাকালিয়ে বনাইছিলোঁ মই, কিন্তু দিবলৈ সময় পোৱা নাই, সেইটো কাৰণে এতিয়া দিলোঁ। গৰম পানী দি দিলোঁ। এতিয়া এইখিনি বইল হ'বলৈ দিম। ইমানেই টেষ্টি। লগতে আনফালে মই পটল ফ্ৰাই কৰিছোঁ আৰু ইফালে কচুখিনিও তেল মাৰিছোঁ। অকল পিঁয়াজ জলকীয়া দিছোঁ, তাতে হালধি দি দিছোঁ। চাওকচোন, একদম ইমানেই মিঠা আৰু টেঙা, অকণমান টেঙা আছে মধুসোলেং দিয়াৰ কাৰণে। টেঙা দি খোৱাৰ কাৰণে পেটটো ইমানেই ঠাণ্ডা হৈ আছে আৰু খাবলৈও ইমানেই টেষ্টি হৈছে। মই কিজানি আগতে খাইছোঁ যদিও এইবাৰ ইমানেই ভাল পালোঁ খাবলৈ, বহুত ভাল লাগিলে। আপোনালোকেও এনেকৈ বনাই চাবচোন। এয়া মই টেষ্ট কৰিছোঁ, দেখিছেনে? খাবলৈ ইমানেই ধুনীয়া, মানে কি ক'ম আৰু। কালাৰটো দেখিছেনে নাই? ইয়াততো মই একো দিয়াই নাই,